নমস্কাৰ বন্ধু-বান্ধৱীসকল এছকে জব আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ আমাৰ চেনেলৰ ফালৰ পৰা। লগতে এটা ভাল খবৰ লৈ আহিছোঁ বছৰৰ প্ৰথম দিনে যিসকল বন্ধু-বান্ধৱীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএড এণ্ট্ৰেন্স টেষ্ট দিছিলে আৰু আপোনালোকে ৰিজাল্টটো পাইছে আৰু এতিয়া আপোনালোকে কনফিউজনত আছে যে এতিয়া কাট অফ কিমান যাব আৰু এখন নটিফিকেশ্যনো প্ৰকাশ পাইছে। আচলতে সেই নটিফিকেশ্যনখন ফেক আছিল নে ৰিয়েল সেইটো মই এইটো ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশ পাইছিল 29/12/2021। আচলতে এইখন ফেক নে ৰিয়েল এইখন আপোনালোকে কনফিউজনত আছে এইটো কথাক লৈ মই কৈ দিছোঁ। এইখন আচলতে এখন ফেক নটিফিকেশ্যনহে আছিলে, কাৰণ ইয়াতে যিটো কাট অফ দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে 70 আৰু যেতিয়া আজি এখন নটিফিকেশ্যন মুকলি হৈছে সেইখন মই দেখাই আছোঁ আপোনালোকক কিমান আছে। আৰু ইয়াতে OBC MOBC PWD EWSৰ কাৰণে 60 আছিলে কাট অফ আৰু SC ST কাৰণে 50 নম্বৰ আছিলে, 50 মাৰ্ক আছিলে। আৰু মই আপোনালোকক নতুনখন দেখাই আছোঁ ইয়াতে কিমান আছে। আৰু এইখন চাওক গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা প্ৰকাশ হোৱা নতুন নটিফিকেশ্যনখন 31/12/2021 প্ৰকাশ পাইছে আৰু ইয়াতে গোটেইখিনি কথাই লিখা আছে স্পষ্টকৈ। আৰু ইয়াতে কাট অফৰ কথা উল্লেখ আছে। ইয়াতে চাওক আনৰিজাৰ্ভৰ কাৰণে 60 মাৰ্ক ৰাখিছে কাট অফ আৰু ৰিজাৰ্ভ কেণ্ডিডেটসকলে যিসকল ST হওক SC ST EWS কেটেগৰীৰ কাৰণে 50 মাৰ্ক ৰাখিছে। আপোনালোকে যদি ৰিজাৰ্ভ কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকে 50 মাৰ্কৰ পৰা আপোনালোকে কাউন্সেলিং কৰিব পাৰিব আৰু আনৰিজাৰ্ভ জেনেৰেল কেণ্ডিডেটৰ কাৰণে 60 মাৰ্ক ৰাখিছে কাট অফ। বাকীখিনি প্ৰায় একেই আছে, ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। আৰু যিটো ফৰ্মেটটো দিয়া আছে ফৰ্মেটটো এনেকুৱা ধৰণৰ হ'ব। যিসকল বন্ধু-বান্ধৱীয়ে কনফিউজনত আছিল যে সেইখন ফেক নটিচ আৰু এইখন অৰিজিনেল নটিচ মই ক্লিয়াৰ কৰি দিছোঁ আপোনালোকক। এতিয়া কনফিউজনত থকা কোনো দৰকাৰ নাই আপোনালোকৰ। ইয়াতে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাইছে এইখন, আপোনালোকে অফিচিয়েল ৱেবছাইটতো আপোনালোকে পাব এইখন নটিচ। আপোনালোকে যদি আনৰিজাৰ্ভ কেটেগৰী হয় জেনেৰেল কেটেগৰী হয় তেতিয়াহ'লে 60 মাৰ্কৰ পৰা আপোনালোকে কাউন্সেলিং কৰিব পাৰিব আৰু ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 50 মাৰ্কৰ পৰা আপোনালোকে কাউন্সেলিং কৰিব পাৰিব। তো ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে নতুন খবৰবিলাক সকলোতকৈ আগতে পাব। আশা কৰিছোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।